কালি সন্ধিয়া বিচনাত সোমালোঁ, দুটাৰ আলু লাগে। এই দুটা আলু লৈ ধুনীয়াকৈ পিহনাত পিহি লৈছোঁ। যিটো আমি চালাড বনাওঁ ন, তাতে পিহি লৈ আপোনালোকে ডাঙৰখনত ল'ব দিয়ক। এইখনত অকণমান বেছিয়ে সৰু হৈ যায়, মই সৰুখনত লৈছিলোঁ। এইখিনি ভালকৈ আতি লৈছোঁ, লৈ কিনে ইয়াৰ পানীত দি দিছোঁ। পানী অলপ বহাই দি কেৰাহীটোত তাতে দি দিছোঁ। তাতে আপোনালোকে জলকীয়াৰ গুড়ি দিব পাৰে, মই জলকীয়াৰ গুড়ি দিয়া নাই। মই মছলা দিলোঁ, আপোনালোকে যি মছলা দিয়ে দিব। তাতে অকণমান চুজি দি ভালদৰে লৰাই আছোঁ। এইখিনি কিন্তু আপোনালোকে একেবাৰে লৰায়ে থাকিব লাগিব, নহ'লে মানে কি গোটা গোটা হৈ যাব। মই লৰাই এইখিনি হোৱালৈকে ৰাখিছোঁ। ইয়াতে মই পিঁয়াজ দিছোঁ আৰু পিঠাগুড়ি দিছোঁ। মই কিন্তু ভিডিঅ'টোত পিঠাগুড়ি দিয়া দেখা নাছিলোঁ। চুজি দিলে যিহেতু ক্ৰিস্পি হয়ে, মোৰ অকণমান বেছি আঠা আঠা হৈ থাকে। মই পিঠাগুড়ি অলপ দি ল'লোঁ, দি লৈ এনেকুৱা চেপত হাতত তেল লগাই চেপকেইটা দি লৈছোঁ। মোৰ যিহেতু ষ্টেণ্ড নাই, মই চেপকেইটা দিয়া দেখাব নোৱাৰিলোঁ। হাতত কিন্তু তেল দিবই লাগিব, নহ'লে হাতত লাগি যায়। তাৰপিছত ভাবিছিলোঁ মানে বনাইছিলোঁ লাগে মানে কি কয় চচ দি কিনে, যিটো মই চাহৰ লগত খাব দিছিলোঁ। মই ভিডিঅ'টোত আহিছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া নহ'ল। এয়া কি ধুনীয়া